নমস্কাৰ Lakshana and গীতি নামৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আজি পিকনিক খাবলৈ গৈ আছো বলকচোন যাও আসলতে এই পিকনিকটো দেউতাহঁতৰ স্কুলৰ পৰা নিছে আৰু লগতে আমিও তাৰ সুন্দৰ পৰিৱেশটো উপভোগ কৰিবলৈ গৈ আছো ওকে গৈ থাকো বলক খোজকাঢ়ি যাব লাগিব মানে ইয়াত পাৰ্কিংটো অকমান দূৰতেই কৰিবলৈ দিয়ে আৰু আজি মানুহৰ সমাগম মানে গাড়ী বহুত তাৰপিছত আমি আজি কলৈ গৈ আছো আপোনালোকক কোৱাই নাই নহয় আমি আহিছো জুগিবিললৈ আৰু প্ৰথমতে টিকেটটো কাটি ল'ব লাগিব আৰু এইফালে দেউতাই সকলোৰে বাবে টিকেট কাটি আছে और ये है सुंदर सा एनाकोंडा दूर तक फैला हुआ है टन टन बहुत अच्छा है कुछ नहीं कटे इसलिए मैं उठ गई ডাইনোসৰটো একো নকৰে ইয়াত মানুহে ফটো খিচে ভিডিঅ' বনায় আৰু আমাৰ ডাইনোসৰটোৱে ৰখি থাকে স্মাইল কৰি থাকে অনলি আৰু এইখনে হৈছে জুগিবিল ইয়াত বহুতো ধৰণৰ পৰিভ্ৰমী চৰাই আহে আৰু কিছুমান চৰাই দূৰলৈ আছে মই কিন্তু কেপচাৰ কৰিব পৰা নাই আৰু এইটো এটা ডাঙৰ মাছ ৱাও এয়া চাই বনাই আছে এফলে কি বনি আছে মাছ হাঁহ মাংস খাই বহুত ভাল লাগিব দেই এফলে সালাড আৰু এফলে পলিথিনতে কাটিছে এফলেও লাগি আছে আৰু এয়া দেখিছে চাৰিওফালে মানুহ আজি বহুতেই পিকনিক খাবলৈ আহিছে আৰু আজি বছৰৰ শেষৰটো দেওবাৰ আৰু এইফালে খানাটোতো ইয়াৰ মাহঁতে আৰু সকলোৰে বিলাই আছে খাম আৰু আৰু এতিয়া আমি জুগিবিলৰ পৰা যাবলৈ ওলালো তাৰ পাছত আমি আৰু এটুকা নতুন ঠাই চাবলৈ গৈ আছো হেয়া হ'ল বিৰাংগনা সাধনী কলাক্ষেত্ৰ বলকচোন তাতনো কি বস্তু আছে তাতনো কি চাবলগীয়া আছে চাওঁগৈ আৰু এয়া আমি পালোহি বিৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট আৰু টিকেটটো কটাৰ পাছত এণ্টাৰ কৰিব দিব
অপেন স্পেচ হয় আৰু ভালকৈ আৰু এইখন এখন ৰথ ইয়াত সাধনী আৰু তেখেতৰ স্বামী নীতিপালৰ প্ৰতিমূৰ্তি সজাই থোৱা হৈছে আৰু এইটো এটা পুখুৰী এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া ফুল কলাক্ষেত্ৰত সজাই থোৱা হৈছে আৰু বহুতো ফুল আছে এই ফুলবোৰে কলাক্ষেত্ৰখন মনোমোহা কৰি তুলিছে আৰু এইটো এটা অপেন ষ্টেজ ইয়াত বহুতো চিত্ৰ অংকন কৰা হৈছে এইফালে হৰাই এইফালে বড়ো ট্ৰেডিশ্যনটো তাৰপিছত এয়া সাধনী এয়া অসমৰ বিহু এয়া ঝুমুৰ এয়া আকৌ হৰাই এইটো নাজানো কিহৰ হয় আৰু এইফালে কলাক্ষেত্ৰখন ভ্ৰমণ কৰি সঁচাই ভাল লাগিল আৰু এইফালেদি আমি ঘৰলৈ যাবলৈ ওলালোঁ শেহতীয়াকৈ ক'ব বিচাৰিছোঁ যে জুগিবিল আৰু এই সাধনী কলাক্ষেত্ৰখন চাই বহুত ভাল লাগিল আপোনালোকেও নিশ্চয় যদি নাই অহা আহিব পাৰে আজিৰ দিনটো সঁচাই খুবেই বহুত ভাল লাগিল